UPPL দলৰ নেতাসকলৰ কথাবিলাকে মাত্ৰ বেছি কামটো একোৱে নাই এনে কৈ দিব পাৰে যে মানে 2 বছৰত আমি BTC-খন সুইজাৰলেণ্ড বনাই দিম বুলি কিন্তু কৰিব পাৰিছে জানো পাৰা নাই সুইজাৰলেণ্ডটো বাদে দিয়ক BTC-ৰ ল'ৰা ছোৱালীক এটা চাকৰি দিব পৰা নাই এটা স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এটা দলং বনাব পৰা নাই আজি ভৈৰৱকুণ্ড সমষ্টিৰ অডলা প্ৰাইমাৰীত আমি জইনিং প্ৰগ্ৰাম কৰিছোঁ প্ৰগ্ৰামত উপস্থিত আছে অসমৰ এক্স কেবিনেট মিনিষ্টাৰ সন্মানীয় ৰিহন দৈমাৰী ছাৰ আজিৰ প্ৰগ্ৰামত 120 জন বিজেপি আৰু UPPL দলৰ কৰ্মী আমাৰ BPF দলত যোগদান কৰিছে BPF দলৰ নীতি আদৰ্শ ভাল পায় আৰু ৰিহন দৈমাৰী ছাৰক ভাল পায় তেওঁলোকে আজি জইন হৈছে ৰিহন দৈমাৰী ছাৰৰ নেতৃত্বত অডলা প্ৰাইমাৰীত যথেষ্ট উন্নতি হৈছে কিন্তু এই 4 বছৰত একো উন্নতি হোৱা নাই বুলি অডলা ৰাইজে কৈ আছে আৰু মানে অডলা এৰিয়াটো আৰু ডেভেলপ হ'ব লাগে বুলি অডলা ৰাইজে ৰিহন দৈমাৰী ছাৰক ছাপোৰ্ট কৰিছে কাৰণ ভৈৰৱকুণ্ড সমষ্টিত ৰিহন দৈমাৰী ছাৰৰ নিচিনা কাম কৰা লিডাৰ আমি দেখিবলৈ পোৱা নাই এটা পদবী পোৱাই হওক বা 3টা পদ পোৱাই হওক ভৈৰৱকুণ্ড সমষ্টিত ৰিহন দৈমাৰী ছাৰৰ নিচিনা কাম কৰা লিডাৰ কোনো নাই আগত আমি ৰিহন দৈমাৰী ছাৰৰ নেতৃত্বত ঠাণ্ডা দিনত ব্লেংকেট পাইছিলোঁ গৰম দিনত আমি মুচুৰি পাইছিলোঁ আৰু বাৰিষা দিনত ছাতি পাইছিলোঁ সৰু সৰু বস্তু হ'লেও পাইছিলোঁ ৰাইজৰ যথেষ্ট সহায় হৈছিলে আৰু আগত আমি গাঁৱৰ চৌকত হওক বা বজাৰত ঠায়ে ঠায়ে আমি ৰেষ্ট হাউচবিলাক পাইছিলোঁ কিন্তু এই 4 বছৰত এটাও ৰেষ্ট হাউচ বনাব পৰা নাই আৰু আগৰ ৰেষ্ট হাউচবিলাক ৰিপেয়াৰিঙো কৰিব পৰা নাই ৰাস্তা দলং ৰিপেয়াৰিং কৰিব পৰা নাই UPPL দলৰ নেতাসকলৰ কথাবিলাকে মাত্ৰ বেছি কামটো একোৱে নাই এনে কৈ দিব পাৰে যে মানে 2 বছৰত আমি BTC-খন সুইজাৰলেণ্ড বনাই দিম বুলি কিন্তু কৰিব পাৰিছে জানো পাৰা নাই সুইজাৰলেণ্ডটো বাদে দিয়ক BTC-ৰ ল'ৰা ছোৱালীক এটা চাকৰি দিব পৰা নাই এটা স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এটা দলং বনাব পৰা নাই আৰু আগত ৰিহন দৈমাৰী ছাৰৰ নেতৃত্বত যথেষ্ট উন্নতি হৈছে আমাৰ ভৈৰৱকুণ্ডত কিন্তু এই 4 বছৰত একো উন্নতি হোৱা নাই UPPL দলৰ লিডাৰ্ছসকলে কৈ আছে যে আমি 2,75,000 মাটিৰ পাট্টা দিছোঁ লেণ্ডলেছ ফেমিলি কিন্তু আমি যেতিয়া লিষ্টটো ওলাও দেখিবলৈ পাইছোঁ আমি যে মাত্ৰ 423খনহে পাইছোঁ মানে 400টো ক'ত আছে আৰু 2,75,000টো ক'ত আছে ইমান ডাঙৰ মিছা কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰটোৱে মাত্ৰ মানে কাৰাপশ্যন কৰি আছে UPPL দল 4 বছৰত একো উন্নতি কৰিব পৰা নাই UPPL গভৰ্ণমেণ্ট হেজ ডান নাথিং ফৰ দ্য ডেভেলপমেণ্ট অফ BTC UPPL গভৰ্ণমেণ্ট হেজ ডান অনলি কাৰাপশ্যন এণ্ড কাৰাপশ্যন কোনোবা পইচাৰ ওপৰত হৈ আছে কোনোবা বেগ ভৰ্তি পইচা লৈ ফটো দিছে আৰু কোনোবা কিতাপ কেলেংকাৰী কৰি আছে এইবিলাকে হৈ আছে আৰু UPPL চৰকাৰৰ দিনত BTC-খন উন্নতি হোৱা একো কাম কৰিব পৰা নাই UPPL চৰকাৰে আগত BPF চৰকাৰৰ দিনত কিমান টুৰিষ্ট প্লেচবিলাক ডেভেলপ হৈছিলে টুৰিষ্ট আহিছিলে কিন্তু এই 4 বছৰত এটাও টুৰিষ্ট অহা নাই কাৰণ UPPL চৰকাৰে টুৰিষ্ট প্লেচবিলাক একো ডেভেলপমেণ্ট কৰিবই পৰা নাই আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে কৈছিলে যে 2003ৰ আগৰ পৰা যিমান জাতি জনগোষ্ঠী আছে সকলো BTC-ৰ বাসিন্দা কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰৰ দিনত কি হৈ আছে উচ্ছেদ 17 বছৰত এটা পৰিয়ালক উচ্ছেদ কৰা নাছিলে কিন্তু এই 4 বছৰত হাজাৰ পৰিয়ালক উচ্ছেদ কৰি আছে তেওঁলোকে কৈছিলে আমি মাটিৰ পাট্টা দিছোঁ কিন্তু মাটিৰ পাট্টা দিয়া নাই তেওঁলোকে BTC ৰাইজক উচ্ছেদহে কৰি আছে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত 2003 চনত BTC-ৰ একৰ্ড হৈছিলে তেতিয়াৰ পৰাই মানে আমি সকলো জাতি জনগোষ্ঠী শান্তিকে বসবাস কৰি আছোঁ আৰু BTC-ৰ ৰাইজে বিচাৰিছে এতিয়া হাগ্ৰামা মহিলাৰী ছাৰক আৰু 2 ছেপ্টেম্বৰত 25টাৰ পৰা 30টাখন BPF দলে জিকিব আৰু আগৰ পৰা 2005 পৰাই BPF দলে জিকি আহিছিলে 2020 চনতো 17টা আসন পাই জিকিছিলে UPPL দলে মাত্ৰ 12টা পাইছিলে 2025 চনতো ছেপ্টেম্বৰত BPF দলে জিকিব